hongke pratok angdeng Indian Academy of Pediatrics Assam State Branch atum conference kepado arkoi nipha inkorasir kepen hongke ninia pharman ingdeng hongke pratok Indian Academy of Pediatrics Assam State Branch atum conference kepado Arboretum Carbon Center long kadokon amailong Assam angkang pen doktor atum nang tonggo kadokobe bangpharo isia bang puten tetongkonlo akimia kuso son koso sikilang konang jima puhai hoida bidi jepang kadoi COVID-19 awal ke dokok ajak kedam tang aningkan hot ke lapisan esek amai ke kadokon long leda sita lapisan amai ke kapret Assam angkang kilong ta padot puji fisik arang ketu akan didamut yang kecil Diphu Ramteron report IK News. আমাৰ মানে এই আমি ডক্টৰ সকলে সদায় কনফাৰেন্স পাতিলে আমি নতুনকে আমি ৰোগীসকলক চিকিৎসা কৰিব কাৰণে নতুন বহুত কথা আমি শিকিব পাৰো আৰু সেই কাৰণে আমি কনফাৰেন্স বিলাক পাতি থাকিব লাগে কিন্তু আমি যোৱা 2 বছৰে আমি মানে কোভিডৰ কাৰণে কনফাৰেন্স পাতিব পৰা নাই তো আমি ডিফু চিকিৎসা মহাবিদ্যালয় খোলা আমাৰ 2 বছৰ হৈ গল কিন্তু আমি তথাপিও এতিয়া কোভিড হোৱা সত্ত্বেও আমি এখন কনফাৰেন্স আয়োজন কৰিছো কিন্তু আমি কোভিড প্ৰটকল মানিয়ে কৰিছো আমি কমকে আয়োজন কৰিছো আমি এনেকে আয়োজন কৰিছো যাতে আমি মানে অনলাইনো মানে ইয়াৰ পৰা গোটেই ভাৰতবৰ্ষৰ মানুহ চাব পাৰিছে আৰু অসমৰ আমাৰ ডক্টৰ সকলে চাব পাৰিছে তাৰ পৰা তেওঁলোকে লেকচাৰ দিছে আমি শুনিছো আমি লেকচাৰ দিছে তেওঁলোকে শুনিছে গতিকে আমাৰ মাজত মানে যিটো চিকিৎসা বিজ্ঞানৰ মানে শিশুসকলৰ চিকিৎসাৰ কাৰণে যিখিনি আমি জানিবলগীয়া কথা আমাৰ মাজত আদান প্ৰদান হৈছে তো আমি এতিয়া মানে আমি নতুনকৈ যিবিলাক বেমাৰ ওলাইছে সেই বিষয়ে আমি শিকিব পাৰিছো আৰু আমি ডিফুত এই কাৰণে আয়োজন কৰিছো যাতে ডিফুত এনেকা আৰ্বৰেটামৰ নিচিনা ইমান সুন্দৰকৈ বনাইছে আৰু ডিফুখন ইমান ধুনীয়া যে আমাৰ অসমৰ মানুহ বহুতেটো নাজানে ভাৰতবৰ্ষৰ বহুতে নাজানে সেই কাৰণে আমি এনেকা যদি কনফাৰেন্স পাতি থাকো আমাৰ যিবিলাক কনফাৰেন্সৰ কাৰণে মানুহ আহিব তেওঁলোকে দেখিব যেতিয়া দেখিব ইয়াত টুৰিজিম ডেভেলপ হ'ব আৰু পিছলৈ আৰু মানুহ আহিব গতিকে এনেকে আমাৰ ভাবো যে কাৰ্বি আংলং তথা ডিফুৰ বহুতো উন্নতি হ'ব আৰু পিছত আমি এই অঞ্চলৰ যিখন ৰোগীসকলক আমি ভালদৰে চিকিৎসা দিব প্ৰদান কৰিব পাৰিম বুলি আশা ৰাখিছো সেই উদ্দেশ্যৰে আমি এই কনফাৰেন্সখন পাতিছো স্যাৰ ইয়াত আপোনালোকে যেটো কনফাৰেন্স হৈছে আপোনালোকে দুদিনীয়া মানে আপোনাৰ অসমৰ গোটেই অসমৰ ডাক্তৰ আহিছে ন ইয়াতে হয় মানে স্যাৰ আহিছে ইহঁতৰ কাৰণে খোৱা বা ইহঁতৰ কাৰণে থকা ব্যৱস্থা আপোনালোকে কৰিছে নে হয় আমি মানে আমি আসলে বেলেগৰ অসমৰ বাহিৰৰ ডক্টৰ অহা কথা আছিল কোভিডৰ কাৰণে আহিব নোৱাৰিলে কিন্তু অসমৰ এতিয়া গুৱাহাটী যোৰহাট তেজপুৰ ডিব্ৰুগড়ৰ পৰা আহিছে আৰু তেওঁলোকৰ কাৰণে আমি খোৱাৰ আয়োজন কৰিছো আৰু আমি তেওঁলোকক হোটেলত ৰাখিছো আনকি আমি আৰ্বৰেটামত যিখন গেষ্ট হাউস তাতো ৰাখিছো তেওঁলোকে বহুতেই আনন্দিত হৈছে আমি এখন চাই ভাৰত মাতা কি জয় আর কইনিফা ইনকরানের পেপারনি নিজাং কার্বি আংলং সাতগাঁওলং বিজেপি আসাই হে মাতে বিজেপি অফিস কাংপুপন বাংসলং ডক্টর CM তুলিরাম রংহাং MP হরেন সিং বে MLA রূপ সিং তেরন MLA বিদ্যা সিং ইংলেং MAC রিনাতে রাংপি লাপেন অংদং কেথেকি ডিংদুম চিটংদুন সি মেসেন পেন পাচনপন ডংকামুকা পেন জনাসিম রংফার IK নিউজ কার্বি আংলং